আৰু প্ৰতি বছৰৰ নিচিনাকৈ পৰম্পৰাগত অনুযায়ী আমাৰ সত্ৰত মাহেক জোৰা নামৰ অন্তত আজি আমাৰ নামঘৰত পালনাম পাই গৈছেহি। আৰু আপোনালোকে দেখি আছে ইয়াত এটা কিমান সুন্দৰ পৰিৱেশ। কেইবা বছৰৰ পৰা ধৰি চলি অহা নীতি নিয়ম অনুযায়ী আমাৰ নামঘৰত কাতি মাহত গোটেই পষেকজোৰা নাম প্ৰসংগ চলি থাকে। আৰু তাৰে অন্তত আজি আমাৰ নামঘৰত পালনাম আয়োজন কৰা হৈছে। আৰু আপোনালোকে সমগ্ৰ পৰিৱেশ দেখি পাব আৰু বহুত ধুনীয়াকৈ নাম প্ৰসংগ চলি থাকিব। আৰু আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আৰু স্বাগতম জনাইছোঁ আমাৰ এটি বিশেষ ভিডিঅ'লৈ। আৰু আপোনালোকে দেখিছেই ৰাস্তাৰ দুয়োপাৰে ইয়াতে বহুতো বন্তি লগা হৈছে আৰু অতি উজ্জ্বলিত কৰি তুলিছে আমাৰ সত্ৰৰ নামঘৰ। খন্তেক সময় পিছতে ইয়াত বহুত ধুনীয়াকৈ নাম প্ৰসংগ আৰম্ভ হ'ব আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এয়া হৈছে আমাৰ নামঘৰ। ইয়াক বিভিন্ন ধৰণৰ লাইট আৰু বন্তিয়ে সজাই তোলা হৈছে আৰু দেখিবলৈ মানে ধুনীয়া হৈ পৰিছে। আৰু ইয়াৰ দুটামান চিনেমেটিক শ্বট আপোনালোকে চাই লওক। আৰু ইতিমধ্যে ভকতসকলে আসন গ্ৰহণ কৰিছে। এতিয়া আৰম্ভ হ'ব নাম আৰু আপোনালোকে দুটামান শুনি লওক। আৰু এতিয়াৰ প্ৰায় সময় হ'ল 11টা আৰু এইটো হৈছোঁ মই খোল বজাই আছোঁ। আৰু আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইমানতে ভিডিঅ'টো সামৰণি মাৰিম। সত্ৰৰ পৰম্পৰাগত অনুযায়ী আমাৰ নাম সামৰাৰ আগত কৰুণাময় ঘোষাৰে নাম সামৰা হয়। আৰু আজি ভিডিঅ'টো কোৱালিটি ইমান ভাল নহ'ব পাৰে কাৰণ মই ৰাতি ভিডিঅ'টো কৰি আছোঁ। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ, যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব। আৰু তাৰ আগত নাম সামৰাৰ আগত আপোনালোকে কৰুণাময় ঘোষাটো শুনি লওক। আৰু
এয়া আপোনালোকে দেখিলে কৰুণাময় ঘোষা গাই আছে আৰু অলপ পিছতে এয়া অন্ত পৰিব। আৰু এতিয়া কৈছিলোঁ আপোনালোকক প্ৰায় সময় হৈ গৈছে 11টা বজাত আৰু বহুত দূৰ দূৰণিৰ পৰা ভকত বৈষ্ণৱ সকল আহিছে আৰু বিদায় দিব লাগিব তেখেতসকলক। আৰু কৰুণাময় ঘোষা এদায় হোৱাৰ পিছত আমাৰ হ'ব প্ৰসাদ বিতৰণ আৰু সত্ৰৰ অলপ পৰম্পৰা দেখাব যত্ন কৰিলোঁ। আৰু আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কেনেকুৱা পালে কমেণ্ট কৰিব, যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ এনেকুৱা নতুন নতুন ভিডিঅ' সৈতে লগ পাই থাকিম। টিল দেন টাটা, বা বাই।